নমস্কাৰ মই প্ৰবীণ চুটিয়া আৰু প্ৰবীণ চুটিয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা কথাৰ কাৰণে আপোনালোকৰ মাজলৈ পুনৰবাৰ লাইনত আহিলোঁ। বিশেষ এটা কথা ক'বৰ কাৰণে মই একচুৱেলি এটা নতুনকৈ এটা বিজনেছ আমি ষ্টাৰ্ট কৰিছোঁ, য'ত দৃষ্টি কম্পিউটাৰ চেণ্টাৰ নামেৰে আমাৰ চেণ্টাৰটো অপেনিং কৰা হ'ব। আৰু এই চেণ্টাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াত এডুকেশ্যন ল'বৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব আৰু আমি সুবিধাৰ্থে আমি আপোনালোকক এডুকেশ্যন দিবৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰি আপোনালোকক এডুকেশ্যন আগবঢ়াই নিবৰ কাৰণে। তো ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰ মানে আমাৰ এতিয়া এডমিশ্যন চলি আছে বৰপথাৰ হাইস্কুল তিনিআলি গোলাঘাট, আমাৰ ডিষ্ট্ৰিক্ট গোলাঘাট পৰে আৰু পিন নম্বৰ হৈছে 785602। এই চেণ্টাৰত আমি আপোনালোকক এডুকেশ্যন দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াত আপোনালোকে আহক, মই অভিনন্দন জনাইছোঁ আপোনালোক সকলোলৈকে যে আমাৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰত আপোনালোকে সকলোৱে আহি ইয়াত আমাৰ এডমিশ্যন ল'ব পাৰিব। আৰু আমি খুব যিমান পাৰোঁ খুব সুন্দৰভাৱে আপোনালোকক আমি ডিপ্ল'মা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ইয়াত মই ভাবিছোঁ যিসকলে আগতে আমাৰ ইয়াত ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰত নামভৰ্তি কৰি যিসকলে প্ৰশিক্ষণ লৈছিলে তো তেখেতলোকৰ চাৰ্টিফিকেটে দেখিছে, আমাৰ চাৰ্টিফিকেটসমূহ তেখেতলোকৰ আমাৰ ওচৰত সোমাই আছে। তো যিসকল ব্যক্তিয়ে যদি আমাৰ পুৰণা আছিলে ডিষ্ট্ৰিক্ট কোনোবাই যদি এডুকেশ্যন লৈছিলে তো আপোনালোক সকলোৱে আহি পানি আমাৰ ইয়াত ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰৰ পৰা চাৰ্টিফিকেটখিনি সংৰক্ষণ কৰি ল'ব পাৰিব বা আপোনালোকে নিজৰ চাৰ্টিফিকেটবিলাক বাছি লৈ যাব পাৰিব। আৰু মই আশা ৰাখিছোঁ আমি আপোনালোকক চেণ্টাৰত খুব সুবিধা দিব পাৰিম ভাল ধৰণে আৰু খুব সোনকালে আপোনালোকক আমি ডিপ্ল'মা ইয়াত দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এয়া আমাৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰ, ইয়াতে আপোনালোকৰ নামভৰ্তি চলি আছে। ইয়াত দেখিছে আমাৰ SBI অফিচত আমাৰ ইয়াত এডমিশ্যন চলি আছে। আপোনালোকে সকলোৱে ইয়াত এডমিশ্যন ল'ব পাৰিব। আৰু বিশেষকৈ বৰপথাৰ হাইস্কুল তিনিআলি এইটো মানে আমাৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰৰ নামভৰ্তি চলি আছে। আৰু ইয়াতে আপোনালোকে গ্ৰাহক সেৱা কেন্দ্ৰ মানে SBI গ্ৰাহক সেৱা কেন্দ্ৰত আছে লগতে। আৰু ইয়াত দেখিছে আপোনালোকে আমাৰ বৰপথাৰ পূজা মঞ্চত ইয়াৰ পৰা পোনে পোনে আহি এয়া আমাৰ বৰপথাৰ হাইস্কুল তিনিআলি আৰু এইখন বৰপথাৰ কাষতে আমাৰ হাইস্কুল আছে। হাইস্কুলৰ কাষতে ইয়াত পাব। এই হাইস্কুল এখন বৰপথাৰ হাইস্কুল হয়। হাইস্কুলৰ কাষতে এইটো আমাৰ বৰপথাৰ SBI বেংক আৰু এইটো বৰপথাৰ হাইস্কুল তিনিআলি। আপোনালোকে ইয়াতে আহি আপোনালোকৰ এডমিশ্যনখিনি ইয়াতে ল'ব পাৰিব। আৰু যোগাযোগ মই তলত ডিছক্ৰিপশ্যনত আপোনালোকৰ ফোন নম্বৰ আৰু দিয়া আছে। আমাৰ ৱালেটতো আপোনালোকৰ ফোন নম্বৰটো দেখিবলৈ পাইছে। তো এইসকলে আহি ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰত এডমিশ্যন ল'ব পাৰিব। আহক। আৰু ইয়াত সুবিধা হৈ আছে আমাৰ এইটো আমাৰ CSP চেণ্টাৰ মানে SBI। আপোনালোকে ইয়াত আহি সকলোখিনি লাইফ ইঞ্চুৰেঞ্চ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেংকৰ সুবিধাখিনি ইয়াৰ পৰা আমাৰ ল'ব পাৰিব। আৰু ইয়াত আমাৰ এডমিশ্যন এইটো কাউণ্টাৰত এডমিশ্যন চলি আছে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ আহি পানি বেংকৰ পইচা উলিওৱা সময় কাম কৰিব পাৰিব। আৰু বৰপথাৰ আমাৰ SBI লাইফ ইঞ্চুৰেঞ্চটো ইয়াত আপোনালোকে সুবিধা লাভ কৰিব পাৰিব। আৰু বহুতখিনি ইয়াত সুবিধা আছে। আহি আমাৰ তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকে গোটেই তথ্যখিনি ইয়াত পাই যাব। এতিয়া আমাৰ লগত আছে বিশাল দেৱৰ পৰা মই দুটা মতামত জানিব বিচাৰিছোঁ আমাৰ চেণ্টাৰ বিষয়ে। নমস্কাৰ। ইয়াত আমাৰ কম্পিউটাৰ যোনটো আগৰ পৰা আছিলে অলৰেডি, আগত আমাৰ ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰ আগৰ পৰা আছিলে, এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰা হৈছে এইটো। তো আকৌ এতিয়া ধৰি লওক লকডাউনৰ কাৰণে যোনটো বন্ধ হৈ গৈছে সেইটো আকৌ ষ্টাৰ্ট কৰা হৈছে। এতিয়া আপোনাৰ এইকেইদিনৰ পৰাই মানে ক্লাছ ষ্টাৰ্ট কৰা হ'ব। তো আপোনালোকে সকলোৱে আহক, জইন কৰক আৰু ভাল ডিপ্ল'মা এটা লৈ যাওক। আমাৰ বৰপথাৰ CSP চেণ্টাৰৰ অনাৰ আছে, এখেতৰ পৰা আমি দুটামান মতামত জানিব বিচাৰিছোঁ। ইয়াত কি সুবিধাখিনি পোৱা যায় আমাৰ CSP চেণ্টাৰত? নমস্কাৰ। আমাৰ SBI কাষ্টমাৰ ছাৰ্ভিচ হয় এইটো ষ্টেট বেংকৰ। ইয়াত আমাৰ সুবিধাখিনি কি হ'ল, আমি একাউণ্ট খুলিব পাৰোঁ, তাৰপিছত ফাণ্ড ট্ৰান্সফাৰ কৰিব পাৰোঁ, তাৰপিছত IMPS কৰি বেলেগ বেংকলৈও পঠিয়াব পাৰোঁ। আৰু আমাৰ নিজৰ ইয়াত উইড্ৰ' ডিপ'জিট দুটাই হয়। আমাৰ ইয়াত খোলা একাউণ্ট এজন মানুহে 30,000লৈকে উইড্ৰ' কৰিব পাৰে। আৰু ATM দি পৰা ওলাব পাৰে তেখেতে। ATM সকলো বেংকৰে আমাৰ ইয়াত আধাৰ কাৰ্ডৰ দি পইচা ওলাব পাৰে, সকলো বেংকৰে। আৰু আধাৰ কাৰ্ডৰ দি থ্ৰুত ডিপ'জিট কৰিব পাৰে, ইয়াত প্ৰব্লেম নাই। আপোনাৰ ইয়াত আমি শনিবাৰে সোমবাৰৰ পৰা ৰাতিপুৱা 8টাৰ পৰা গধূলি 7টালৈকে থাকোঁ। আৰু দেওবাৰ দিনটো আমাৰ বন্ধ থাকে। আকৌ সোমবাৰৰ কাৰণে কামটো আমাৰ ষ্টাৰ্ট হয়। আৰু ইয়াৰ উপৰিও ইয়াত মই এতিয়া SBI লাইফৰ মানে কাম কৰি আছোঁ এজেঞ্চি হিচাপত। ইয়াতো SBI লাইফতো কিছুমান বহুত সুবিধাবিলাক আছে। আৰু ইয়াত ইঞ্চুৰেঞ্চ কাভাৰেজ আছে, ধৰক আপোনাৰ পেঞ্চন প্লেন আছে। এইবিলাকৰ যদি জানিব হ'লে আপোনালোকে আমাৰ ইয়াত যোগাযোগ আহিব পাৰে। আমি ইয়াত ভালকৈ আপোনালোকক
যিকোনো আপোনাৰ মনৰ কথা বিচাৰি বুজাই দিব পাৰোঁ। আৰু SBI আমাৰ এটা দুটা হেৰি আছে, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু জীৱন জ্যোতি বীমা যোজনা। সেইটো এটা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বাৰ্ষিক প্ৰিমিয়াম 20 টকা, 20 লাখ টকাত আপোনাৰ জীৱন জ্যোতি বীমা যোজনাত থাকে বাৰ্ষিক প্ৰিমিয়াম এইটো 436 টকা, ইয়াতে 2 লাখ টকা পায়। এটা নৰ্মেল ডেথ, এটা এক্সিডেণ্ট ডেথৰ আপোনাৰ বেনিফিট পাব। আৰু তাৰ উপৰিও ইয়াত আমাৰ এটা পেঞ্চন প্লেন আছে। আপুনি পেঞ্চন প্লেনটো 18 বছৰৰ পৰা আপোনাৰ 40 বছৰ ভিতৰৰ বয়সৰ মানুহখিনি আমি কৰিব পাৰোঁ। 18 বছৰ মানুহজনে 42 বছৰ দিব লাগিব 210 টকাকৈ, তেখেতে 5000 কৰি পাব। আৰু 40 বছৰ মানুহ এজনে দিব লাগিব 20 বছৰ 1554 টকা পাৰ মান্থ, তেখেতে 5000 টকা পাব। তাৰ পাছতেই সেই পেঞ্চন যেতিয়া তেখেতে পাব